নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকৰ ওচৰত দুটি গণিতৰ যাদু লৈ আহিছোঁ আৰু এই যাদু দেখুৱাই আপোনালোকেও বন্ধুসকলক আচৰিত কৰি তুলিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। বলক এতিয়া আমি ভিডিঅ'টো লাইক কৰোঁ। এতিয়া আপোনাৰ বন্ধুক 4টা অংকৰ যিকোনো এটা সংখ্যা ল'ব দিয়ক। ধৰা বন্ধুজনৰ ল'লে 3, 4, 5, 1। এতিয়া এই অংককেইটা তেখেতক বেলেগ এঠাইত যোগ কৰিবলৈ দিয়ক। তেখেতে যোগ কৰিব 3 + 4 + 5 + 1। 3 + 4 + 5 + 1 সমান তেখেতে পালে 3 × 4 = 7, 7 × 5 = 12, 12 × 1 = 13। এতিয়া এই যে অংককেইটা তেখেতে যোগ কৰি পালে, যিমান পালে সেইখিনি তেখেতক মূল সংখ্যাটোৰ পৰা বিয়োগ কৰিবলৈ কওক। ধৰ তেখেতে পালে 13, এতিয়া তেখেতে বিয়োগ কৰিব 3451 পৰা তেখেতে 13টো বিয়োগ কৰিব। এতিয়া বিয়োগ কৰিলে পাব 1 ধাৰে আনিব লাগিব, 11, 11 ত 3 গ'লে 8। ইয়াত থাকিল 4, 4 1 গ'লে 3, ইয়াত থাকিব 4, ইয়াত থাকিলে 3। কিমান পালে? 3438। এতিয়া আপোনাৰ বন্ধুক ইয়াৰে তেওঁৰ পচন্দ মতে যিকোনো এটা সংখ্যাত গ'ল চিন দিব দিয়ক। ধৰা তেখেতে গ'ল দিলে 4 সংখ্যাত গ'ল চিন দিলে। এতিয়া আপুনি গ'ল চিন নিদিয়া সংখ্যা কাটক। গ'ল চিন নিদিয়া কেইটা আপোনাৰ বন্ধুক ক'বলৈ দিয়ক। বন্ধুজনে ক'ব 3, 3, 8, 3, 3, 8। এতিয়া আপুনি এই যিটো সংখ্যা গ'ল চিন দিছে এতিয়া আপুনি নচোৱাকৈ ক'ব পাৰিব যে এইটো হৈছে 4। এতিয়া আপুনি নচোৱাকৈ এই গ'ল চিন দিয়া সংখ্যাটো কেনেকৈ উলিয়াব? এতিয়া আমাৰ ইয়াৰ নিয়মটো হৈছে যে এই যে আমি সংখ্যাকেইটা পাইছোঁ, এই সংখ্যাকেইটা যোগ কৰিলে আমি কি পাম? হয় 9 পাম, বা 18 পাম, বা 27 পাম, অৰ্থাৎ 9 বা 9ৰ গুণিত সংখ্যা পাম। ইয়াতে আমাৰ যিহেতুকে তেখেতে কোৱা সংখ্যাকেইটা হৈছে 3, 3, 8, অৰ্থাৎ 3 + 3 + 8 যোগ কৰিলে পাম 8, 9, 10, 11, 12, 13, 14। 14 পালোঁ আৰু এটা অংক থাকিব, গতিকে 14তকৈ বেছি হ'ব, ডাঙৰ সংখ্যাটো ডাঙৰ হ'ব 14তকৈ। গতিকে 9টো হ'ব নোৱাৰে, 14তকৈ ডাঙৰ সংখ্যা হ'লে 8, 18টো হ'ব। গতিকে আমি সংখ্যাটো যদি 18 হয় আৰু ইয়াত পাইছোঁ আমি 14, আমি এইখিনি যোগফলটো হয় 14, তেতিয়াহ'লে কিমান কম থাকিল? 8ৰ 4 গ'লে 4, 1ৰ গ'লে নাথাকে। এতিয়া আমি পালোঁ 4। 18 হ'বলৈ আৰু 4 লাগিব, গতিকে গ'ল চিন দিয়া সংখ্যাটো হ'ব 4। আমি আন এটা অংক ল'ব পাৰোঁ। ধৰা হ'ল বন্ধু এজনক ল'ব দিলে, বন্ধুজনে ল'লে ধৰক 1, 2, 1, 4। এতিয়া অংককেইটা যোগ কৰিবলৈ কওক। 1 + 2 + 1 + 4 যোগ কৰিলে হ'ব 4 × 1 = 5, 5 × 2 = 7, 7 × 1 = 8 পালে। এতিয়া 8 সংখ্যাটো বিয়োগ কৰিবলৈ কওক, মানে যিটো সংখ্যা পালে সেই সংখ্যাটো বিয়োগ কৰিবলৈ কওক। বন্ধুজনে বিয়োগ কৰিব 8। এতিয়া 4 × 8 নাযায়, 1 ধাৰি নিলোঁ, 14 × 8 গ'লে থাকিব 6, ইয়াত থাকিল 0, ইয়াত থাকিল 2, ইয়াত থাকিল 1। এতিয়া বন্ধুজনক গ'ল চিন দিব দিয়ক। ধৰক বন্ধুজনে গ'ল চিন দিলে ইয়াতে 1। এতিয়া গ'ল চিন নিদিয়া কটা সংখ্যাকেইটা সোধক। বন্ধুজনে ক'ব 2, 0, 6। এতিয়া গ'ল চিন নিদিয়া সংখ্যাটো আমি ক'ব পাৰিম 1। কেনেকৈ পাৰিম? অংক এটা যোগ কৰক। 2 + 0 + 6 সমান 2 আছে 8, 8। এতিয়া আমাৰ সংখ্যাকেইটা পাব লাগে কি? যোগফলটো হ'ব লাগে 9, 18, 27। যিহেতুকে 8 পাই আছে, গতিকে আমি সংখ্যাটো কি 9 সংখ্যাটো পাব পাৰিম। গতিকে 9ৰ পৰা আমি এতিয়া কি কৰিম? 8টো বিয়োগ কৰি দিম। কিমান হ'ব? 9, 8 গ'লে 1। তাৰমানে আমি গ'ল চিন দিয়া সংখ্যাটো হ'ল 1। এতিয়া ধৰা হ'ল বন্ধুজনে
এই এক সংখ্যাটোত গ'ল চিন নিদিয়ে এইটোত দিব পাৰে, শূন্যটোত দিব পাৰে। তেতিয়াহ'লে এই সংখ্যাটো আমি কেনেকৈ উলিয়াম? বন্ধুজনে বাকী সংখ্যাটা ক'ব দিলে ক'ব 1, 2 আৰু 6। এইকেইটা যোগ কৰিলে আমি পাম 1 আৰু 2 আৰু 6 যোগ কৰিলে পাম 6, 2, 8, 9। তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব পাৰে? যদি 9 পাইছোঁ, আমি আনটো সংখ্যা হ'ব পাৰে, পাইছিলোঁ আমি যোগফলটো হ'ব লাগে 9, 18 আৰু 27, এই তিনিটাৰ ভিতৰত হ'ব পাৰে। এতিয়া আমি কথা হ'ল এই যে 9 পাইছোঁ, এইটো গোল চিন থকাটো 9 হ'ব নে 0 হ'ব? আমি কেনেকৈ উলিয়াম? এইটো জনাৰ কাৰণে আমি কি কৰিব লাগিব? বন্ধুজনক এটা ক্লু ক'ব লাগিব যে এই যিটো গোল চিন দিছে, যদি আমি যোগফল 9 পাওঁ, তেতিয়াহ'লে চতুৰ্থটো উলিয়াৰ সময়ত বন্ধুজনক সুধিব লাগিব যে গোল চিন দিয়া সংখ্যাটো 5তকৈ কম নে বেছি? যদি কম বুলি কয় তেতিয়াহ'লে 0 হ'ব, আৰু যদি বেছি বুলি কয় তেতিয়াহ'লে এইটোত কি হ'ব? 9 হ'ব। কাৰণ আমি যোগফলটো 9, 18 বা 27 হ'ব পাৰে, গতিকে এইটো 0 নহয়, কেতিয়াবা 9 হ'ব পাৰে। গতিকে সেইকাৰণে যদি এনেকুৱা আমাৰ যোগফলটো আমি অংককেইটা যোগফলটো 9 পাওঁ, তেতিয়াহ'লে যিটো গোল চিন দিয়া অংকটো সুধিলে আমি সিহঁতক সুধিব লাগিব বা তেখেতসকলক সুধি ল'ব লাগিব যে গোল চিন দিয়া সংখ্যাটো 5তকৈ কম নে বেছি? যদি কম বুলি কয় 0 হ'ব, আৰু যদি বেছি বুলি কয় তেতিয়াহ'লে এইটো নহ'ব। আকৌ আমি এটা এই 9ৰ যাদু লৈ আহিছোঁ। ধৰা বন্ধুজনক যিকোনো দুটা অংকৰ সংখ্যা ল'ব দিয়ক, ধৰা ল'লে 25 ল'লে ধৰক। এতিয়া এই সংখ্যাটোক ওলোটাই দিব দিয়ক, মানে 2, 2, 5, 25, এতিয়া আপুনি 5, 2, 2, 52 কৰি ল'ব দিয়ক। এইটো ওলোটাই দিলে 2, 5 আছিল, 5, 2। এতিয়া যিটো ডাঙৰ সংখ্যা, এইটো আৰু এইটোৰ যিটো ডাঙৰ সংখ্যা, 52টো ডাঙৰ, এই 52ৰ পৰা আপুনি সৰু সংখ্যাটো বিয়োগ কৰিবলৈ দিয়ক। 25টো বিয়োগ কৰি দিলে, বিয়োগ কৰি দিলে হ'ব। এক ধাৰ নিলোঁ, 12ৰ পৰা 5 গ'লে 7, থাকিল 4, 2 গ'লে 2, 27। এতিয়া ইয়াৰে এটা যিকোনো গ'ল চিন দিব দিয়ক, বন্ধুজনে দিলে 2 গ'ল চিন। তেতিয়া গ'ল চিন নিদিয়া সংখ্যাটো বন্ধুজনক সোধক, বন্ধুজনে ক'ব 7। যদি 7 হয় তেতিয়াহ'লে আনটো কিমান হ'ব? 2। কেনেকৈ উলিয়াম? এইটোৱে একে নিয়ম। ইয়াতো যোগফলটো হ'ব লাগিব 9। যোগফলটো হ'ব লাগে 9, মানে অংককেইটাৰ যোগফল হ'ব লাগে 9, আৰু এটা যিটো গ'ল চিন দিয়া নাই সেইটো হৈছে 7। তেতিয়াহ'লে গ'ল চিন দিয়াটো কিমান হ'ব? 9ৰ পৰা 7 গ'লে 2। গতিকে আমি এনেদৰেও আমি গণিত যাদু দেখুৱাব পাৰোঁ। ধন্যবাদ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আজিলৈ আহিছোঁ।